নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোক সকলোকে আমাৰ চেনেলৰ অন্য এটি নতুন ভিডিঅ'লৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। অসম চৰকাৰৰ ফালৰ পৰা 3টা বিভাগত টোটেল 10,779টা পদ মুকলি কৰি দিছে। পিয়ন, চকীদাৰ, সহায়ক, কোঅৰ্ডিনেটৰ, ছুপাৰভাইজাৰ এইসমূহ গ্ৰেড 3 আৰু গ্ৰেড 4 পদৰ বাবে 8 পাছৰ পৰা গ্ৰেজুৱেটলৈকে সকলোৱে এপ্লাই কৰিব পাৰিব। শিক্ষা বিভাগৰ ফালৰ পৰা ভেকেঞ্চি আছে, স্বাস্থ্য বিভাগৰ ফালৰ পৰা ভেকেঞ্চি আছে, পঞ্চায়ত আৰু গ্ৰাম উন্নয়ন বিভাগৰ ফালৰ পৰা আছে। চ' আপোনালোকে কেনেধৰণে আবেদন কৰিব পাৰিব, কেতিয়াৰ পৰা কৰিব পাৰিব, কোনটো পদৰ কাৰণে কিমান কোৱালিফিকেশ্যন বিচাৰিছে, ক্ৰাইটেৰিয়া বিচাৰিছে, চিলেকশ্যন প্ৰচেছ কেনেধৰণৰ হ'ব, সকলোখিনি তথ্য আজিৰ এই ভিডিঅ'টোত পাব। চ' ভিডিঅ'টো অলপ স্কিপ নকৰি শেষলৈকে চাওক। আৰু আমাৰ চেনেলৰ ভিডিঅ' যদি প্ৰথম চাইছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু ভিডিঅ'টো যিমান পাৰি সিমান বন্ধু বান্ধৱীসকলৰ সৈতে ফেচবুক আৰু হোৱাটছএপৰ যোগেদি শ্বেয়াৰ কৰি দিব। এই এডভাৰটাইজমেণ্টখন আহিছে ডিব্ৰুগড় জিলা প্ৰশাসনৰ ফৰেষ্ট চেলৰ অধীনৰ ফালৰ পৰা। 2টা বিভাগৰ পদ আছে, প্ৰগ্ৰেম কোঅৰ্ডিনেটৰ আৰু সহায়ক পদ। আৰু প্ৰগ্ৰেম কোঅৰ্ডিনেটৰ পদৰ কাৰণে ছ'চিয়েল চায়েন্স বা ছ'চিয়েল ৱৰ্কত মাষ্টাৰ ডিগ্ৰী থাকিব লাগিব, লগতে ITI পাছ কৰিলেও হ'ব আৰু কম্পিউটাৰৰ ওপৰত বেছিক নলেজ থাকিব লাগিব। আৰু সহায়ক পদৰ বাবে BA বা BSc হ'লেও হ'ব আৰু লগতে ষ্টেটিষ্টিক্স, মেথমেটিক্স, ইকনমিক্স বা ছ'চিয়েল চায়েন্স এইবোৰৰ ভিতৰত যিকোনো এটা ছাবজেক্ট থাকিব লাগিব। আৰু মাহিলী দৰমহাও যথেষ্ট ভাল। কোঅৰ্ডিনেটৰ পদৰ কাৰণে 35,000 টকা মাহিলী দৰমহা আৰু সহায়ক পদৰ কাৰণে 25,000 টকা। আৰু চিলেকশ্যন প্ৰচেছ ৱাক ইণ্টাৰভিউৰ যোগেদি হ'ব। ইচ্ছুক প্ৰাৰ্থীসকলে 21 আগষ্ট 2026 তাৰিখে পুৱা 10:30 বজাত ডিব্ৰুগড় ডিষ্ট্ৰিক্ট কমিশ্যন অফিচৰ কনফাৰেন্স হলত উপস্থিত থাকিব লাগিব। আৰু লগতে সকলোখিনি ডকুমেণ্টছ লৈ যাব লাগিব। এডমিট, মাৰ্কশ্বিট, চাৰ্টিফিকেট, তাৰপিছত পাছপোৰ্ট চাইজ ফটোগ্ৰাফ আৰু আধাৰ কাৰ্ড, পান কাৰ্ড সকলোখিনি আপোনালোকে লৈ যাব, চেল্ফ এটেষ্টেড কৰি, লগতে অৰিজিনেলখিনিও নিব। আৰু তাৰ পাছৰখন এডভাৰটাইজমেণ্ট আহিছে কাউন্সিলৰ পদৰ বাবে। ডক্টৰ ভুৱনেশ্বৰ বৰুৱা কেঞ্চাৰ ইনষ্টিটিউট গুৱাহাটীৰ ফালৰ পৰা। আৰু ইয়াত পদ হৈছে কাউন্সিলৰ। ইণ্টাৰভিউ তাৰিখ হৈছে 25 আগষ্ট 2026 মঙলবাৰ, সময় পুৱা 11 বজাত আৰু স্থান হৈছে কনফাৰেন্স ৰুম, 2nd ফ্ল'ৰ, এডমিনিষ্ট্ৰেটিভ ব্লক, OPD বিল্ডিং, BBCI। দৰমহাও যথেষ্ট ভাল, মাহে 25,000 টকা আৰু কোৱালিফিকেশ্যন লাগিব পষ্ট গ্ৰেজুৱেট ডিগ্ৰী, ছ'চিয়েল ৱৰ্ক, পাব্লিক হেল্থ বা চাইক'লজি এইবোৰ বিষয়ত থাকিব লাগিব। আৰু লগতে হিন্দী আৰু ইংৰাজী যিকোনো এটা ক'ব জানিব লাগিব, লিখিব পাৰিব লাগিব। আৰু যদি এক্সপেৰিয়েঞ্চ থাকে তেতিয়া আৰু ভাল। বয়স 18ৰ পৰা 38 বছৰলৈকে জেনেৰেল কাষ্টৰ প্ৰাৰ্থীয়ে এপ্লাই কৰিব পাৰিব। এতিয়া কি ডকুমেণ্টছ লাগিব সেইসমূহ চাওঁ। বাৰ্থ চাৰ্টিফিকেট বা আধাৰ কাৰ্ড বা পান কাৰ্ড বা মেট্ৰিকৰ এডমিট কাৰ্ড, এডুকেশ্যন চাৰ্টিফিকেট, মাৰ্কশ্বিট, এক্সপিৰিয়েঞ্চ চাৰ্টিফিকেট এইসমূহ লৈ যাব লাগিব। চৰকাৰী আৰু বেচৰকাৰী সংস্থাত কাম কৰিলে NOC, পাছপোৰ্ট চাইজ ফটো আৰু আন ডকুমেণ্টছসমূহ লৈ যাব। ফটোকপি চেল্ফ এটেষ্টেড কৰি লৈ যাব। ইণ্টাৰভিউ সময়ৰ কমেও 30 মিনিট আগতে উপস্থিত হ'ব লাগিব। গতিকে আপোনালোকে যদি এই পোষ্টৰ প্ৰতি আগ্ৰহী হয় তেতিয়াহ'লে এপ্লাই কৰিব পাৰে। আৰু লিংক দিয়া আছে, সেই লিংকত গৈ আপোনালোকে অফিচিয়েল এডভাৰটাইজমেণ্টখন ভালদৰে পঢ়ি চাব পাৰে। তাৰ পাছৰখন এডভাৰটাইজমেণ্ট আহিছে ড্ৰাইভাৰ পষ্টৰ কাৰণে। যদি আপোনালোকে ড্ৰাইভাৰ পদৰ কাৰণে আগ্ৰহী হয় তেতিয়াহ'লে চাব পাৰে। এইখন জিলা আৰু সত্ৰ ন্যায়াধীশৰ কাৰ্যালয়, ডিমা হাছাও, হাফলঙৰ পৰা আহিছে। দৰমহাও যথেষ্ট ভাল, 14,000 পৰা 70,000 টকালৈ। লগতে গ্ৰেড পে থাকিব 5,200 আৰু অন্যান্য সুবিধাসমূহ আছে। এতিয়া আপোনালোকক জনাওঁ শিক্ষাগত আৰু অন্যান্য যোগ্যতাসমূহ। আবেদনকাৰীজন ভাৰতীয় নাগৰিক হ'ব লাগিব। বয়স 18ৰ পৰা 40 বছৰৰ ভিতৰত হ'ব লাগিব। লগতে বৈধ LMV ড্ৰাইভিং লাইচেন্স থাকিব লাগিব। ড্ৰাইভিং আৰু অন্যান্য প্ৰয়োজনীয় ডকুমেণ্টছসমূহ জমা দিব লাগিব। এমপ্লয়মেণ্ট এক্সচেঞ্জ ৰেজিষ্ট্ৰেশ্যন কাৰ্ড থাকিব লাগিব। আবেদন কৰা নিয়ম: আবেদনখন সঠিকভাৱে পূৰণ কৰি তাৰ লগত যি ডকুমেণ্টছ বিচাৰিছে সেইসমূহ সংলগ্ন কৰি ডিষ্ট্ৰিক্ট এণ্ড ছেছন জাজ, ডিমা হাছাও, হাফলঙৰ কাৰ্যালয়লৈ পঠাব লাগিব বা নিৰ্ধাৰিত ড্ৰপ বক্সত জমা দিব লাগিব। আৰু আবেদনৰ শেষ তাৰিখ 15 দিনৰ ভিতৰত দিব লাগিব। আৰু নিৰ্বাচন প্ৰক্ৰিয়া 2টা পৰ্যায়ত হ'ব, ড্ৰাইভিং টেষ্ট হ'ব আৰু ইণ্টাৰভিউ হ'ব। চ'